Good morning, guys. Welcome back to our YouTube channel, which is Thakuria Sister. আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজত এটা ভিডিঅ' বনাই আনিলোঁ যিহেতুকে লকডাউন ঘৰত থাকি বৰ হৈ গৈছে একদম এয়া আমাৰ ফুলনি বাগিচা এতিয়া কাৰ্ফিউ চলি আছে 11টা বজাত সব দোকান সব বন্ধ হৈ যায় ঘৰতে বহি বৰ হৈ গৈছে চ' সেইকাৰণে ভাবিলোঁ ভিডিঅ' বনাওঁ বুলি বহু দিন বনোৱা নাছিল আৰু বাও কৈ আছে যে ভিডিঅ' বনা চ' ভাবিলোঁ আজি এটা ব্লগ বনাওঁ বেছি দীঘল নবনাওঁ কাৰণ ফাৰ্ষ্ট টাইম বনামতো চ' চাওক আজি কি কৰোঁ আজি দিনটো চাই থাকক ওকে এয়া আম আনিছে এই মাত্ৰ মানে বজাৰৰ পৰা আনিছে ন চ' সেইকাৰণে ধুই লৈছোঁ কাৰণ কৰোণা চলি আছে আজি ভাবিছোঁ আমৰ দি চাটনি বনাম কালাৰ দালি যে পায় কালাৰ দালি অকণমান ভিজাই থৈছোঁ তো ফাৰ্ষ্ট টাইম বনাম কেনেকুৱা বা লাগে এতিয়া চাওঁ বলক ৰেচিপিটো কেনেকুৱা দলি মোক হেল্প কৰিবি দে বল জলদি মই ইয়াতে লৈছোঁ কেইটুকুৰমান আলু নেমু তাৰপিছত জলকীয়া কেইটুকুৰমান আপোনালোকে জ্বলা যিমান খায় সেইটো অনুপাতে ল'লে হ'ল মই আদা এটুকুৰ লৈছোঁ আৰু কেইটুকুৰমান নহৰু লৈছোঁ আৰু এয়া হ'ল আপোনাৰ কেঁচা আম আপোনালোকে টেঙা যদি বেছি ভাল পায় তেনেহ'লে বেছিকৈ ল'ব কিন্তু অকণমান সঠিক পৰিমাণে হোৱাকৈ সেনেকৈ মানে সেইটো জোখত ল'ব যাতে বেছি টেঙাও নহয় তাৰপিছত এয়া মই 1 ঘণ্টামান আগত ভিজাই থৈছিলোঁ কালাৰ দালি সেইটো এতিয়া ধুনীয়াকৈ ভিজি গৈছে আৰু কেইহিলামান নৰসিংহ পাত তো বনাওঁ এইখিনি আমি গ্ৰাইণ্ডাৰত ভৰাই কিনে পেষ্ট বনাই লওঁ এটা ধুনীয়া আৰু বাকী আমি নেমু পিচ ইয়াতে এতিয়া নাই দিয়া সেইটো পিছত ব্যৱহাৰ কৰিম বলক আমি এইখিনি পিচি দিওঁ আমি এখন বজাত গোটেই পেষ্টখিনি ওলাই লৈছোঁ এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ সামান্য পৰিমাণৰ অকণমান জিৰা দিছোঁ চাট মছলা অকণমান দি দিছোঁ বেছি নহয় সামান্য নহ'লে নিমখটো অলপ বেছি লাগিব আৰু মোৰ তাত ধনিয়া নাছিলে আপোনালোকে ধনিয়াটোও এড কৰিব পাৰিব পিচ লৈছিলোঁ সেইটো ইয়াতে লৈ লৈছোঁ আপোনালোকে ভাতৰ লগত নিৰামিষ হ'লে বেছি ভাল লাগে নিৰামিষ দালিৰ লগত খাই আপোনালোকে যিবোৰ লগতে খায় মুঠতে মজা লাগিব কাৰণ কেঁচা আম দিয়া আছে ইয়াতে অকণমান টেঙা অকণমান মিঠা তাত নেমুও আনি দিছোঁ চ' অকণ ভাল লাগিব আপোনালোকে ট্ৰাই কৰিব মই আজি এটা সিংহ বনাইছোঁ দিনত বনালোঁ একচুৱেলি আৰু মই নতুনকৈ শিকিছোঁ সেই বস্তুটো কাৰেক্ট ৱেত কেনেকৈ বনায় কাৰণ ইমান দিনে এইটো ৰং দি বনোৱা হৈছিল কি মেথডত বনায় সেইটো মই শিকাম মানে দেখুৱাই দিম চ' কি বনালোঁ মই দেখাই আছোঁ ইয়াত অলপমান প্ৰেক্টিছ কৰিছিলোঁ বনোৱাৰ আগে আগে একচুৱেলি মেথডটো হ'ল কি
যেতিয়া আমি স্বাস্তিক চিহ্নটো বনাওঁ তেতিয়া এনেকৈ কিছুমানে বনায় এইটো কাট হ'ব নালাগে কেতিয়াও চ' এই কাটটো হ'ব নালাগে কেনেকৈ হ'ব নালাগে সেই বস্তুটো তাৰ মিনিং আছে কাট হৈ গ'লে মানে তাৰ নিগেটিভ ইম্পেক্ট পৰে যিটো কাম শুভ হোৱাৰ কাৰণে বনোৱা হয় তাৰ উল্টাটো হয় চ' সেইকাৰণে প্ৰপাৰ মেথডত বনাব লগা হয় মেথডটো কিছুমান ভিডিঅ'ত ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে মই তাৰ পৰাই শিকিছোঁ গোটেইখিনি বস্তু গোটেই কেইডাল দণ্ড আহি একচুৱেলি মাজত আহিব লাগে এইটো কাটো হ'ব নালাগে ইপিনৰ পৰা কাট হ'ব নালাগে ইপিনৰ পৰা কাট হ'ব নালাগে তো সেইটো মই দেখাই আছোঁ এতিয়া বুজাবৰ কাৰণে মই ফেব্ৰিক কালাৰ ইউজ কৰি আছোঁ ৰেড কালাৰ একচুৱেলি স্বাস্তিক চিহ্নটো সেন্দুৰৰ বা তেনেকৈ কি বুলি কয় হালধিৰ দেন চন্দন এইবিলাক বস্তুৰে বনোৱা হয় জাষ্ট বুজাবৰ কাৰণেহে মই একচুৱেলি পেইণ্ট ইউজ কৰি আছোঁ আৰু সদায় যেতিয়া বনাই স্বাস্তিক চিহ্নটো ব্ৰাছেই নহয় একচুৱেলি অনামিকা আঙুলি দি বনাই জাষ্ট বুজাবৰ কাৰণেহে মই ব্ৰাছেৰে ইউজ কৰি আছোঁ চ' কেনেকৈ একচুৱেলি মাজত আহিব লাগে আৰু সদায় বস্তুটো চিধা হ'ব লাগে ইপিনৰ পৰা চিধা সিপিনৰ পৰা চিধা ইপিনৰ পৰা চিধা সিপিনৰ পৰাও চিধা অলপো তেৰা হ'ব নালাগে তাৰ আকৌ বেয়া ইম্পেক্ট এটা থাকে চ' মই যিমান সম্ভৱ মই চিধা কৰি ট্ৰাই কৰিম চ' আহোঁতে ওপৰৰ পৰা তেনেকৈ আহিব লাগে মাজলৈকে গোটেইকেইডাল আঁচ মানে মাজলৈকে আহিব লাগে তলৰ পৰা মই ক'লৈকে গৈছোঁ মাজলৈকে গৈছোঁ ইপিনৰ পৰা আহিম মাজলৈকে আহিছোঁ ইপিনৰ পৰা আহিম মাজলৈকে আহিছোঁ এই পেইণ্ট অলপ লৈ লৈছোঁ মাজলৈকে আহিছোঁ তাৰপিছত আহিম মই এইডাল আঁচ দণ্ডডাল মানে কানেক্ট হৈছে মাজলৈকে আহিছে মানে বাহিৰৰ পিনে যোৱা নাই মই বাহিৰৰ পৰা নাযাওঁ এইডাল আহিল মাজলৈকে মানে এইখিনি গোটেইখিনি মিৰু মানে একচুৱেলি মাজৰখিনি ব্ৰহ্মস্থান বুলি কয় চ' সেইটোৱে তাৰপিছত মই যাম ইপিনৰ পৰা ভিতৰলৈকে আহিছোঁ চববিলাক ভিতৰলৈকে আহিব লাগিব দেন এইপিনৰ পৰা ওপৰৰ পৰা মই ভিতৰলৈকে আহিছোঁ একচুৱেলি সমান হোৱা নাই কাৰণ মই ব্ৰাছেৰে ইউজ কৰিছোঁ আঙুলিৰে আঁকিলে তেতিয়া ভাল হৈ যাব তো এইপিনৰ পৰা মই মাজলৈকে আহিলোঁ চেম ৱেট এতিয়া যিকেইডাল গোটেই বস্তুৰে মিনিং আছে আপোনালোকে সেইবিলাক ভিডিঅ' চালে বৰ ভালকৈ বুজি পাব তাৰপিছত ইপিনৰ পৰা আহিলোঁ মই মাজলৈকে মানে বাহিৰৰ পৰা ভিতৰলৈকে আহিব লাগিব এইটো আহিলোঁ তো কমপ্লিট এতিয়াও হোৱা নাই কাৰণ আমি 4টা বিন্দু দিব লাগিব লোভ মোহ এই গোটেইবিলাকৰে মিনিং এটা আছে নাও এইটো হৈছে কমপ্লিট গোটেইখিনি বস্তু মই কোনো বস্তু কাট নকৰিলোঁ ৰংটো হৈছে কিছুমানে এইটো বস্তু কাট কৰি এনেকৈ বনাই দিয়ে তাৰপিছত এনেকৈ বনাই দিয়ে ইট ইজ কমপ্লিটলি ৰং কাৰণ আপুনি এটা শুভ কামত মানে এইটো বস্তু কাট কৰি দিলে তো এইটো নট গুড একুৰেট মেথড চ' এইটো একুৰেট মেথড হয় চ' আই হোপ ইট উইল বি হেল্পফুল চ' সেইটো মই শিকি পেলাই আৰু এটা কথা আপোনালোকৰ ঘৰৰ ওপৰত যদি মানে দৰ্জাৰ ওপৰত যদি লগায় বাহিৰৰ ৱালখনত তেতিয়াহ'লে অকল এইটোৱে নলগাব তাৰ লগতে শুভ এণ্ড লাভ বুলি লিখি দিব মানে স্বাস্তিকটো কেতিয়াও অকলে থ'ব নালাগে স্বাস্তিকটো হৈছে গণেশ বাবাৰ চিহ্ন তো গণেশ বাবাৰ লগত শুভ লাভ এনেকৈ কৰি পেলাই লগালে ৰাতিপুৱাৰ টাইমত যিখিনি শিকিছোঁ মই সেইখিনিয়ে কৈ আছোঁ দেই ৰাতিপুৱাৰ টাইমত মানে ভাল কামবিলাক সদায় ৰাতিপুৱা টাইমত কৰিব লাগে আন্ধাৰত নকৰিব চ' সেইখিনি আছে আৰু অনামিকা আঙুলি দি ট্ৰাই কৰিব বনাবৰ কাৰণে চ' অ'কে এতিয়া মই কফি বনাম দুলি ক'ত যা লগ ধৰি আছা কৃষ্ণা দোকান কেলে নতুন নতুন চিপ আনছি চিপছনা নাই চাব গ'লো কি চাব গ'লা হয় তুমি দোকানত
দোকান মানে ৰাইজ বেলেগ নাভাবিব চব দোকান বন্ধ হৈ গৈছে 11টা বজাতে একচুৱেলি আমাৰ নিজৰে দোকান আছে তো ঘৰৰ পৰা এটা সুৰংগ আছে এই মুখখনৰ কাৰণে যাতে যেতিয়া মন তেতিয়া খাব পৰা যায় সুৰংগ মানে এটা দৰ্জা আছে আৰু ঘৰৰ লগত কানেকশ্যন হয় দোকানখন যাতে এই মুখখনে যেতিয়া খাব ইচ্ছা কৰে তেতিয়া খাব পাৰে ভোক লাগছে এই এনি টাইম ভোকে লাগি থাকে এনি টাইম ভোকে লাগি থাকে চ' দেউতাই সেই প্ৰভিজনটো ৰাখিছে দোকানখনৰ পৰা যাতে সৰু নুমলীয়া ছোৱালীজনীয়ে খাই থাকিব পাৰে তাইৰ চান্সতে আমিও খাই লওঁ বলা তেতিয়াৰ পৰা তাই খুটখুটাই আছে বলা না দি বলা না মই নগ'লো কাৰণে এতিয়া মাজুজনীক ধৰিছে লাজ লাগা নাই লাগা নাই খাওঁতে মই নাযাওঁ দে কৰি দিওঁ আমি একচুৱেলি এডিটৰ কাম চলাই আছোঁ ইমান বছৰৰ মূৰত ভিডিঅ' এটা দিম আমাৰ এডিটিং চলি আছে So guys, আজিলৈকে এইখিনিয়ে পাহৰি থাকিল তুমি যোৱা না বনাওঁ মই এতিয়া লিখি থওঁ কথা নকবা এতিয়া চ' গাইজ আজিলৈকে এইখিনিয়ে আশা কৰোঁ ভাল লাগিব ভিডিঅ'টো কাৰণ হয় দেৰি হৈছে বহুতখিনিয়ে দেৰি হ'ল বনাওঁতে একচুৱেলি বিভিন্ন ধৰণৰ কাম থাকে আৰু ময়ো নাছিলোঁ ইয়াতে মই একচুৱেলি বাহিৰত থাকোঁ লকডাউনতে মই আহিলোঁ চ' আশা কৰোঁ ভাল লাগিব ভিডিঅ'টো আৰু জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিছে আৰু অলৰেডি আজি বহুতখিনি ভাগৰ লাগিল এডিটিং কিবা কিবি কৰিলোঁ ক্লাছো কেইটামান কৰাব লগা আছিল মোৰ চ' মই সেইবিলাক কৰি উঠি এতিয়া তেওঁলোকে শুলে মোৰ আৰু অকণমান কাম আছে মই সেইখিনি কৰি পেলাই ময়ো শুম চ' ষ্টে ছেফ আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই